নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই আপোনালোকক মোৰ অন্য এটা ব্লগলৈ। আজি মই ক'তো যোৱা নাই, আজি মই ঘৰতে আছোঁ। তো ঘৰত আছোঁ বুলি অলপ কাম চাম কৰোঁ ঘৰৰ। তো মই জাষ্ট এতিয়া সাৰ পালোঁ, 10টা বাজিছে। মই বহুত দেৰিকৈ আজি সাৰ পালোঁ। তো উঠি কিনে ভাবিলোঁ অলপ ঘৰৰ কামবোৰ কৰোঁ। তো এইফালে উঠি চালোঁ যে এইফালে তামোল চামোল পাৰি ৰাখি দিছে গছৰ। আমাৰ বাৰীৰ তামোল 10 পোন ওলাইছে। তো সেইটো তামোলটো অলপ আছে, এইখিনি পুতি দিওঁ। তো চাব পাৰে এইখিনি কিমান আছে ইয়াতে 5 পোন তামোল আছে। এইটো 5 পোন তামোলটো পুতি দিওঁ আৰু বাকীবোৰ চুপাৰি বনাই আছে। এইটো চাব পাৰে চুপাৰি বনাই আছে। এইফালে মানে হুকা দি আছে, কাটি কিনে দুফাল কৰি কিনে। তো এতিয়া বৰ্তমান জানে কেঁচা তামোলৰ দাম কম, 160 টকা। তো পুতি ৰাখিলে মানে অলপ দামটো বাঢ়ে, মানে 300 টকা হ'লেও পাব মানে। তো এতিয়া সেইকাৰণে পুতিম এতিয়া এই 5 পোন তামোল। তো এইফালে আমাৰ তামোল পাণৰে বিজনেছ। তো আপোনাৰ এইফালে চাব পাৰে, এইফালে চাওক ডাঙৰ ডাঙৰ গাঁত দিছে, এইফালে তামোলৰ গাঁত। এইফালে দেখাই আছোঁ আপোনাৰ এইবোৰ চাওক। এইবোৰ মই দেখাব নোৱাৰিলোঁ, একো নাই। তো পাছতকৈ মই আৰু যদি গাঢ়া দিয়ে ইয়াতে তো আপোনালোকক মই দেখাম মই। তো বৰ্তমান এইটো চাবলৈ পাৰিছে আপোনালোকে। এইবোৰ দেখিছে গাটা এতিয়া তামোল পাণৰ বিজনেছ কৰিলে এইটোৱে আৰু চব কৰিব লাগে আৰু এইবোৰ। আৰু এনেকুৱা তামোল পুতি ৰাখিলে বহুত ফাইদা হয় মানে। এতিয়া বৰ্তমান 180 টকা 190 টকা পোন চলি আছে কেঁচা তামোলৰ। তো মানে পুতি দিয়াৰ পিছত মানে যোনটো বুঢ়া হ'ব, মানে বুঢ়া হোৱাৰ পাছত বহুত অলপ দাম পায়। বুঢ়া তামোল অলপ আছে মানে, অলপ বুঢ়া তামোলৰ। তো আপোনালোকে ব'লক, মই এইখিনি চাব পাৰে। এইটো 5 পোন তামোলটো মই পুতি দিওঁ ব'লক। অলপ কাম কৰোঁতে পূৰা ভাগৰ লাগি গ'ল, একেবাৰে পচিনা হৈ গ'ল পূৰা অলপ কাম কৰোঁতে। চাব পাৰে ধুনীয়াকৈ গাঁত খুন্দি দিলোঁ এইখিনি তামোলৰ কাৰণে। চাব পাৰে একদম তামোলটো কি ধুনীয়াকৈ প্লাষ্টিকত 3-4টা প্লাষ্টিকত ধুনীয়াকৈ মেৰুৱাই কিনে 5 পোন তামোল মেৰুৱাই কিনে ৰাখিছোঁ। ইয়াত চিধা ঢালি কিনে মাটিটোৰ ওপৰত দি দিম, একো চিন্তা নাই। তাৰপিছত আৰু 6 মাহ 7 মাহ 8 মাহৰ ভিতৰত আৰু ধুনীয়াকৈ ওলালে আৰু দামটো তেতিয়ালৈ বাঢ়ি যাব। দামটো ধুনীয়াকৈ বাঢ়ি যাব, টেনশ্যন নাই। 5 পোন তামোল ধুনীয়াকৈ পুতি দিওঁ এতিয়া। মই গাঁতটো দি দিলোঁ, এইটো চাব পাৰে। সেইটো গাঁতটো একদম মজাকৈ পূৰা ফিনিছ কৰি দি দিলোঁ। খান্দোতে এইটো ইমান সময় লাগিলে, কিন্তু পুতোতে সময় নালাগিলে, ঘপককৈ একদম ধুনীয়াকৈ একদম পুতি দিলোঁ, টেনশ্যন নাই। এতিয়া মজাকৈ বস্তু পাৰি কিনে ৰাখি দিম আৰু একেবাৰে 7 মাহ 8 মাহৰ পিছত ধুনীয়াকৈ ইয়াক ওলাম আৰু। মই তামোলৰ গাঁত দি কিনে অলপ দেৰি ৰেষ্ট কৰিলোঁ। ৰেষ্ট কৰি আহি কিনে মই বাঁহবাৰী আহি গৈছিলোঁ। এইটো চাব পাৰে, বাঁহবাৰী আহি গৈছিলোঁ মই। বাঁহবাৰীত আহি কিনে এইটো চাওক কামি কাটিলোঁ। এইফালে বাঁহ কাটিলোঁ, বেৰা কাটো। এইটো বেৰাটো মানে টিঙৰ বেৰাটো ঠিক কৰিব লাগে বুলি অলপ এইটো কাটিলোঁ। তো আমি আৰু 10 দিনমান থাকিম, 10 দিনমান আছোঁ। থাকি কিনে আমি জোনাইত যাম। তো আপোনালোকে জানে মোৰ দেউতা জোনাইত বেপাৰ কৰে, মানে জোনাইত তামোল বেপাৰ। তো সেইটোৱে মানে। তো 10 দিনমান আছোঁ বুলি অলপ বেৰা চেৰাবোৰ ঠিক কৰি যাওঁ। তো আৰু কেতিয়া আহোঁ সেইটোতো গেৰাণ্টি নাই কেতিয়া আহোঁ আৰু। তো সেইকাৰণে মানে বেৰাবোৰ পূৰা ঠিক কৰি কিনে যাওঁ। আৰু বাঁহটো ওলাওঁতে ইমান কষ্ট লাগিলে, তাৰপৰা এটা পৰা ওলাওঁতে এনেকৈ মাজত ফচি আছিলে। তো বহুত সময় লাগিলে জুটোতে। তো ভাবিলোঁ বাঁহবোৰ গোটেই কাটি কিনে চফা কৰি কিনে আপোনালোকৰ ভিডিঅ'টো কৰোঁ বুলি। তো সেইকাৰণে অলপ দেৰি কিবা কৰিলোঁ। মানে আমাৰ আগফালে বেৰাটো অলপ মানে কিবা বতাহ দিছিল, তো এইখিনি পূৰা বতাহ দি আছিলে। বতাহ দি কিনে অলপ হেলি গৈছে মানে। তো সেইটোকে ঠিক কৰোঁ বুলি তো এইবোৰ কাটিলোঁ। এতিয়া আমি তাতে আগফালে লৈ যাওঁ কামি আৰু বাঁহবোৰ, ব'লক। কেইদিনমান আগত পূৰা বতাহ দিছিল, তো এতিয়া হিলি গৈছে পূৰা। তো ইয়াতে ওপৰত কামি বান্ধি কিনে পূৰা টাইট কৰি দিম। তো মানে কামিবোৰ আনিলে চব আনিলে, এতিয়া আকৌ গুণা নাই মানে। এতিয়া গোটেইখিনি বস্তু আনি কিনে ৰেডি কৰিলোঁ, কিন্তু আচল মালটোৱে নাই। আচল মালটো মানে গুণাটোৱে নাই। এতিয়া বোলে গুণা মানে বুজি পাইছে, এইটো তাৰটো কি বোলে গুণা বুলি ক'লে ইয়াতে, এই গুণাটো নাই। তো বোলক আমি যাই কিনে গুণাটো আনো। যাবই মন যায়, এই গৰমখন কমটি চক না, কমটি ৰ'দ দিছে বোলে, চক কমটি ৰ'দ দিছে, একদম বিৰাট ৰ'দ দিছে। এতিয়া আৰু যাব লাগিব বজাৰ, যাই কিনে গুণাটো আনো। গুণাটো আনি কিনে আমাৰ এইবোৰ কাম গোটেইখিনি শেষ কৰি লওঁ। আব্বা আৰু মই
গোটেইখিনি কাম একেবাৰে শেষ কৰি দিওঁ ব'লক বুজাৰ পৰা আহোঁ এতিয়া মই পেডেল মাৰি মাৰি গৈ আছোঁ বজাৰ আমাৰ ঘৰৰ সন্মুখতে একটা বজাৰ আছে তো তাতে গৈ আছোঁ গুণা আনিবলৈ তো চাব পাৰে মজাকৈ একদম পেডেল মাৰি মাৰি বিন্দাছত গৈ আছোঁ আপোনালোক গৈ কিনে আহি লওক গুণাটো লৈ আহোঁ পুটুককৈ তো এইফালে চাব পাৰে এইফালে আমাৰ কি আছে মানে এইটো চাব পাৰে মাকৈ খেতি এইফালে পানী এইফালে পূৰা জমা গ'ল পানী দিছিলে বাৰু পূৰা বেয়াকৈ তো চাব পাৰে একদম পূৰা পানী জমা হৈ কিনে মাকৈখিনি মৰিয়ে থাকিলে নোহোৱাৰ আগতে মাকৈখিনি মৰি থাকিলে তো এতিয়া আমি গৈ আছোঁ চাই থাকক মজা চাই চাওক এতিয়া আমাৰ গাঁও এইটো ওচৰতে পাহাৰ আছে ওচৰতে পাহাৰ বেছি দূৰ নহয় পাহাৰটো ওচৰতে আছে সেইটো চাওক এইটো এইফালে বজাৰটো সেইটো বজাৰ চাব পাৰিছে বজাৰটো সেইটো তো আমি ব'লক গৈ থাকক পুটুককৈ যাই কিনে গুণাটো আনো আৰু কামবোৰ শেষ কৰোঁ কামবোৰ শেষ কৰি মোৰ আৰু এইফালে আপোনালোক বহুত ইণ্টাৰেষ্টিং বস্তু এটা মোৰ দেখাব আছে তো সেই ইণ্টাৰেষ্টিং বস্তুটো আপোনালোকক মই এতিয়া দেখাম এতিয়া নহয় গা চা ধুই কিনে ধুনীয়াকৈ ভাত চাত খাই কিনে অলপ দেৰি ৰেষ্ট কৰি আপোনালোকক দেখাম বহুত মজা বস্তু এটা তো মানে আপোনালোকে চাই থাকক আপোনালোকে বহুত মজা বস্তু এটা আজি শিকিব তো চাই থাকক ভিডিঅ'টো এতিয়া আমি গৈ আছোঁ ব'লক গৈ থাকোঁ পেডেল মাৰি মাৰি গাঁৱত এইটোৱে আৰু পেডেল তো ব'লক আহি পালোঁ গুণা লৈ কিনে এইটো চাওক ল'লোঁ গুণা লৈ কিনে ঘৰ আহি পালোঁ মই এতিয়া অলপ দেৰি লাগিলে 10 মিনিট লাগিলে আহোঁতে তাৰপৰা লৈ আহিলোঁ আধা কেজি লৈছোঁ অঁ কেলে 1 কেজি আনিব কৈছোঁ আধা কেজি হৈ যাব 1 গেল আছেতো ইয়াতে 1 গেল বান্ধি গম পাবি না এতিয়া 1 গেল আছে হৈ যাব আৰু লগত এইটো গুড় লৈছোঁ এইটো গুড় আপোনালোকে গম পাব গুড় কিয় কিনে আনিছোঁ অলপ পাছত তো গুড়ো লৈ আহিলোঁ লগত তো এতিয়া আমি বোৰক এইটো কামটো শেষ কৰি এই বেৰাৰ কামটো শেষ কৰি আপোনালোকক লগ পাইছোঁ পাছতকৈ তো ব'লক আব্বা আৰু মই মিলি কিনে বেৰাৰ কামটো ক্লিয়াৰ কৰি দিলোঁ এইটো চাওক ক্লিয়াৰ হৈ গ'ল এতিয়া আব্বা এইফালে গুণা বান্ধি আছে তো একটা কাম আমাৰ ক্লিয়াৰ হৈ গ'ল দুটা কাম ক্লিয়াৰ হৈ গ'ল আৰু চাওক কি কাম আছে ঘৰত তো ভাবিছোঁ একটা আপোনাক কৈছিলোঁ স্পেচিয়েল বস্তু আছে বুলি তো সেইটো কৰিম তো অলপ ৰেষ্ট কৰি ল'ম অলপ ইয়াতে ফেনৰ তলত বিৰাট গৰম লাগিছে অলপ শুই লওঁ অলপ ইমান ভাগৰ এনেকুৱা ৰ'দ দিছে নহয় কি ক'ম আৰু বিৰাট ৰ'দ দিছে বিৰাট ৰ'দ অলপ দেৰি ৰেষ্ট কৰিলোঁ ৰেষ্ট কৰি কিনে এইটো চাওক এইটো চাওক বগৰী আৰু এইফালে চাওক বগৰী এইটো বগৰী এতিয়া আমি বগৰী খুন্দি আছোঁ এইটো চাওক এইটো আমি বগৰী উৰালত ধুনীয়াকৈ একদম বগৰী খুন্দি আছোঁ আমি বগৰী লাড্ডু বনাম তো আপোনালোকে বগৰী লাড্ডু কোনে খাই পাইছে কমেণ্টত জনাব কোনে বগৰী লাড্ডু খাই পাইছে তো আমি এতিয়া বগৰী লাড্ডু মজাকৈ বনাম যে খুন্দি গুড়ি কৰি আছোঁ গুড়ি কৰাৰ পিছত আপোনালোকক দেখাই আছোঁ তো মই এইখিনি গুড়ি কৰি লওঁ এইখিনি গোটেইখিনি পূৰা মজাকৈ গুড়ি কৰি লওঁ বগৰীখিনি তো ব'লক আপোনালোকে চাই থাকক ভিডিঅ'টো পূৰা শেষলৈ চাব নাপাহৰিব আৰু মোৰ চেনেলটো লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব Will you look? Will you touch? Will you feel it? Will you look? Will you touch? Will you feel it? এইটো শুকান বগৰী দেখি পাইছে এইটো শুকান বগৰীৰ পৰা আৰু এইখিনি গুড়া কৰিলোঁ আৰু এইখিনি গুড়া কৰিব আছে এইটো চাওক এইখিনি গুড়া কৰিলোঁ আমি এইখিনি বনাম বগৰী লাড্ডু এইখিনি এতিয়া কিবা কৰি লওঁ খুন্দি লওঁ এইখিনি আৰু এক ভাগ থাকিব কেনেকৈ বগৰী লাড্ডু বনাওঁ আপোনাক গোটেইখিনি প্ৰচেছ দেখাম আপোনালোকে চাই থাকক সেইটো চাওক এইখিনি হৈ গ'ল চাওক গোটা আছে ন এইখিনি গুটিখিনি যদি ভাঙি যায় ভাঙিলে খাই বিৰাট ভাল লাগিব ন দাদী ন যদি ভাঙি দিওঁ যদি এই গুটিবোৰ যদি ভাঙি যায় যদি এক্সট্ৰাকৈ ৰাখক এইটো ভাঙিম কেইটামান এক্সট্ৰাকৈ ভাঙি দিলে খাই বিৰাট ভাল লাগে মই আগতে খাইছোঁ না এইটো চাওক বগৰী গুড়াখিনি এইটো নিমখ আৰু জলকীয়া এনেকৈ দিছোঁ এনেকৈ কৰি চাব পাৰিছে এইটো আৰু কিবা দিব নেকি ইয়াতে দাদী এইটোৱে মিঠাই আৰু কিবা জিৰা চিৰা দিয়া দেখিছিলোঁ ন আগতে জিৰা দেখিছিলোঁ ন অঁ জিৰা নাই নেকি না নিদিয়ে গোন্ধ কৰে বেছি দিন নাথাকে মানে দিলে অঁ এইটো চাওক নিমখ আৰু জলকীয়া এইটো এনেকৈ দিছে তো এইখিনি মই গুড়াটো কিবা গুটিখিনি মই এইফালে গুড়া কৰি লৈ এইফালে তাৰপিছত দেখাই আছোঁ আপোনালোকক এতিয়া ইয়াতে এইটো গুড় আৰু এইটো গুড় এইটো ইয়াতে দি আছোঁ এতিয়া ইয়াতে মিক্স কৰিম এতিয়া এইখিনি গুড় দিলোঁ ইয়াতে এতিয়া গুড় মিক্স কৰিম এতিয়া মোক দেখি মিক্স কৰিম এতিয়া এইটো এনেকৈ ইয়াত এনেকৈ মিক্স কৰিম চাব পাৰিছে এইটো এনেকৈ গুড়খিনি ইয়াতে ধুনীয়াকৈ একেলগত খুন্দি কিনে একেবাৰে মিক্স কৰি দিওঁ
এইটো লাড্ডু বনাই আছে, এইটো চাওক লাড্ডু বনাই আছে। এইটো অলপ পানী দি কিনে ভিজা ভিজা কৰিছে, মানে গুৰটো অলপ কম হৈ গ'ল গুৰটো, তো এনেকুৱাকৈ পানী দি কিনে ভিজা ভিজা কৰি কিনে এনেকৈ লাড্ডু বনাইছে। মই চুব নোৱাৰোঁ, মোৰ এইফালে চাওক হাতটো ঢৌ ফুটি গ'ল, হাতত ঢৌ ফুটি গ'ল, এইফালে ঢৌ ফুটি গ'ল। তো সেইকাৰণে মই নাই চোৱা এইখিনি মই নাই চোৱা সেইকাৰণে। তো দাদিয়ে লাড্ডু বনাই আছে, এইটো চাওক লাড্ডু বনাই আছে এনেকৈ কৰি। এইটো থ'ব নেকি? এইটো চাওক এনেকৈ বগৰী লাড্ডু বনাই, এইটো দেখিছে, খাবলৈ তামাম টেষ্টি হয়। তো খাই চাম, গোটেইখিনি হৈ যোৱাৰ পিছত একটা ট্ৰাই কৰি চাম। এইটো চাওক এনেকুৱা কৰি মজা চাই কিনে চাওক না, চাই খাব মন গৈ আছে একদম, গোটেইখিনি একেবাৰে খাই শেষ কৰি দিওঁ নেকি এনেকুৱা লাগি আছে পূৰা চাই কেনে। এনেকৈ চাওক, ইয়াত বেছি একো নিদিয়ে, অকল বগৰীখিনি এনেকৈ উৰালত খুন্দি লয়, খুন্দি কিনে নিমখ জলকীয়া, এইটো কেঁচা আমাৰ শুকান জলকীয়া নাই বুলি, গুড়া জলকীয়া বা শুকান জলকীয়া নাই বুলি, তো কেঁচা জলকীয়া দিছে ইয়াতে। তো শুকান জলকীয়া দিব পাৰে, ধুনীয়া লাগে খাই, বহুত মজা লাগে জ্বলা হ'লে মানে। তো নাই বুলি কেঁচা জলকীয়া দিছে, আৰু এই গুড় দি কিনে মজাকৈ, আমাৰ অলপ গুড় কম হৈ গ'ল। সেইটো চাওক বহুত দূৰ যাব লাগে, এতিয়া আমাৰ ইয়াৰ দোকানটো বন্ধ আছে, তো অলপ দূৰ যাব লাগে, তো যাব মন নাই বুলি আৰু পানী দি কিনে মজাকৈ বনাইছে আৰু মজাকৈ। এইটো চাওক, ये देखो अभी हम ट्राई करेगा। আমি একটা ট্ৰাই কৰি চাওঁ। উফ, এই ট্ৰাই কৰি চাওঁ একটা, কেনেকৈ লাগিছে খাই। মজা হৈছে, কেঁচা জলকীয়া দিছে, বহুত খাই ভাল লাগিছে খাই। নিমখ লাগিছে খাই, মজা লাগিছে, একদম টেষ্টি খাই, মজা লাগিছে কিন্তু খাই একদম মজা। কেঁচা জলকীয়া দিছে, আজি ফাৰ্ষ্ট টাইম কেঁচা জলকীয়া দি ট্ৰাই কৰিছে, খাই বহুত মজা। কেঁচা জলকীয়া গোন্ধটো ওলাই আছে পূৰা, খাই বহুত মজা লাগিছে। চেণ্ট, ধুনীয়া চেণ্ট এটা ওলাইছে, আৰু খাই যে এই মজা লাগিছে মানে একদম, খাই থাকিব মন গৈ আছে। গোটেই খাই শেষে কৰি দিওঁ নেকি একেবাৰে। খাই কিন্তু এক নম্বৰ, বহুত মজা বস্তু এইটো। আপোনালোকে ঘৰত যদি আপোনালোকৰ শুকান বগৰী আছে ঘৰত, তো এনেকুৱাকৈ বনাই ট্ৰাই কৰিব পাৰে, খাই বহুত মজা লাগে। আৰু এই তেনেকৈ ভৈয়ামত ভৰাই কিনে ৰাখিব পাৰে, অলপ সময় ৰ'দত দি কিনে ভৈয়ামত ভৰাই ৰাখিব, মজা হৈ থাকিব। আপোনালোকে 1 মাহ 2 মাহ পিছতো খাব পাৰিব, একো টেনশ্যন নাই, বিন্দাছ। আমি আগতে এনেকুৱা বহুত খাইছোঁ, সৰুৰ পৰা খাই আহি আছোঁ এইবোৰ বস্তু, বগৰী লাড্ডু আৰু কিবা কিবি। আপোনালোক যিমান পাৰোঁ দেখাব ট্ৰাই কৰিম চব বস্তুৱে। তো আজি বগৰী লাড্ডু ট্ৰাই কৰিলোঁ দেখাবলৈ। সেইটো চাওক বনাই আছে, খাই মজা লাগিছে, বহুত মজা লাগিছে খাই। তো ভিডিঅ'টো বেছি লম্বা নকৰোঁ, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ, এইখিনি খাই লওক। মজা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। বাই।